Hi everyone, welcome to my new YouTube channel Evergreen Edu Point. আজি মই শর্ট কোশ্চিনৰ ওপৰত আন এটা ভিডিঅ' বনাবলৈ গৈ আছো। যিসকলে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰে প্ৰথম কোশ্চিনটো হ'ল -2,3 আৰু -4,5 বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুৰ স্থানাঙ্ক। ইয়াত দুটা বিন্দু দিয়া আছে, সেই বিন্দু দুটাৰ স্থানাঙ্ক দিয়া আছে। সেই বিন্দু দুটাৰ সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুটোৰ আমাৰ স্থানাঙ্ক উলিয়াব লাগে। মধ্যবিন্দুৰ স্থানাঙ্ক আছিলে x1 + x2 / 2 আৰু y স্থানাঙ্কটো হ'ব y1 + y2 / 2। ইয়াত x1 কিমান আছে -2 plus x2 দিয়া আছে -4 / 2। ইয়াত প্ৰথম বিন্দুটোৰ y স্থানাঙ্ক দিয়া আছে 3 প্লাস দ্বিতীয় বিন্দুটোৰ y স্থানাঙ্ক দিয়া আছে 5 / 2। -2 আৰু -4 মিলি কিমান হয় -6 / 2। 3 আৰু 5 3 + 5 8 / 2। -6 / 2 is equal to -3, 8 / 4 is equal to 4. তো গতিকে -3,2 আৰু -4,5 বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুৰ স্থানাঙ্ক হ'ব -3,4। 2 নম্বৰ কোশ্চিনটো হ'ল তলৰ কোনটো বিন্দু y অক্ষৰ ওপৰত আছে। ইয়াত আমাৰ কেইটামান বিন্দু দিয়া আছে, সেই বিন্দু এটা ভিতৰত কোনটো বিন্দু y অক্ষৰ ওপৰত আছে সেইটো আমি উলিয়াব লাগিব। তাৰ আগতে আমি কাৰ্টেজীয় সমতলখন আঁকি লওঁ। x dash y dash অৰিজিনটো হ'ল 0। x অক্ষৰ ওপৰত সদায় y স্থানাঙ্কটো 0 হ'ব। x অক্ষৰ ওপৰত সদায় y স্থানাঙ্কটো 0 হ'ব। x অক্ষৰ ওপৰত y স্থানাঙ্কটো 0 হ'ব, কাৰণ ওপৰৰ ফালে গ'লে কি হ'ব y স্থানাঙ্ক প্লাস হ'ব আৰু তলৰ ফালে আহিলে y স্থানাঙ্ক মাইনাস হ'ব, আৰু x অক্ষৰ ওপৰত থাকিলে কি হ'ব y স্থানাঙ্কটো 0 হ'ব। একেদৰে y স্থানাঙ্কৰ ওপৰত y অক্ষৰ ওপৰত x স্থানাঙ্ক 0 হ'ব। মূল বিন্দুৰ পৰা সোঁফালে গ'লে x স্থানাঙ্কটো প্লাস হ'ব আৰু বাওঁফালে আহিলে x স্থানাঙ্কটো মাইনাস হ'ব। আৰু ঠিক y ওপৰত থাকিলে y অক্ষৰ ওপৰত থাকিলে x স্থানাঙ্ক 0 হ'ব। এই গোটাই y অক্ষৰ ওপৰত x স্থানাঙ্ক 0 হ'ব। এতিয়া আমাৰ কি কৈছে y অক্ষৰ ওপৰত থাকে, y অক্ষৰ ওপৰত কেতিয়া থাকিব যেতিয়া x স্থানাঙ্ক 0 হ'ব। ইয়াত x স্থানাঙ্ক ক'ত 0 আছে, এটা -5 টো নহ'ব, 4 এটো নহ'ব, এই 3 নম্বৰটো হ'ব। y অক্ষৰ ওপৰত x স্থানাঙ্ক 0 আৰু x অক্ষৰ ওপৰত y স্থানাঙ্ক 0। যেহেতু y অক্ষৰ ওপৰত আছে গতিকে কি x স্থানাঙ্কটো 0 হ'ব লাগিব, এটো হ'ব শুদ্ধ। এর 3 নম্বৰ কোশ্চেনটো হ'ল যদি sin θ - cos θ is equal to 0 হয় তেন্তে sin raised to the power 6 θ plus cos raised to the power 6 θ মান হ'ব। ইয়াত দিয়া আছে sin θ minus cos θ is equal to 0. sin θ is equal to cos θ to ইপিনে গেলে minus cos θ to cos θ হ'ব। sin θ তলত আহি যাব cos θ is equal to 1। sin θ by cos θ আছিলে tan θ। tan θ is equal to 1। tan θ is equal to 1 এর পরিবর্তে কি লিখব পারো tan 45 ডিগ্রি। tan ক্যান্সেল কর θ। θ is equal to 45 ডিগ্রি হ'ব। এতিয়া sin to the power 6 θ plus cos to the power 6 θ মানটো উলিয়াই ল'ব লাগে।
sin to the power 6 sin theta মান কিমান আছিল sin 45 degree all to the power 6 plus cos theta মান আছিল 45 degree all to the power 6 sin 45 degree মান কিমান আছিল 1 by root 2 raised to the power 6 plus cos 45 degree মান 1 by root 2 raised to the power 6 কিমান হ'ব 1 by root 2 কিমান বাৰ হ'ব root 2 6 বাৰ হ'ব to the power 6 plus 1 by root 2 to the power 6 1 plus 1 2 হ'ব তলত হ'ব root 2 to the power 6 2 divided by root 2 6 বাৰ পূৰণ কৰিলে কিমান হ'ব 3 2 বাৰ হ'ব 2 3 বাৰ হ'ব 2 পূৰণ 2 পূৰণ 2 1 by 2 2 গুণ 4 1 by 4 হ'ব ইয়াৰ শুদ্ধ উত্তৰ যদি sin theta minus cos theta is equal to 0 তেন্তে sin to the power 6 plus cos to the power 6 theta মান হ'ব 1 by 4 ইয়াৰ 4 নম্বৰ কোশ্চেনটো হ'ল যদি tan a is equal to cot b হয় তেন্তে a plus b এর মান হবে আমার দিয়া আছে tan a is equal to cot b tan a is equal to cot b কে আমি যদি tan লই রূপান্তরিত করব তেন্তে কি লিখব পারবো tan 90 ডিগ্রি minus b tan 90 ডিগ্রি minus theta is equal to cot theta আসলে তো গতিকে cot b এর পরিবর্তে আমি কি লিখব পারবো tan 90 ডিগ্রি minus b এতে tan tan ক্যান্সেল গল থাকিলে কি a is equal to 90 ডিগ্রি minus b a minus b2 মাহলাইলে plus b হবো is equal to 90 ডিগ্রি গতিকে a plus b টো কিমান হলে 90 ডিগ্রি এটা হবো আমার শুদ্ধ উত্তর